কোনোবাই বৰ ভাল কথা এষাৰ কৈছিল যে মানুহৰ মাজতেই ভগৱান বিৰাজমান। নমস্কাৰ, মই মনোৰঞ্জন। আজি আহিছোঁ বি পজিটিভৰ মজিয়ালৈ এটি ধুনীয়া কাহিনীলৈ, যিটো কাহিনী শেষলৈকে শুনিলে আপোনাৰ জীৱন বদলি হৈ যাব পাৰে। কিন্তু তাৰ আগতে আপোনালৈ এটি সৰু অনুৰোধ, প্লিজ ভিডিঅ'টো এতিয়াই লাইক আৰু শ্বেয়াৰ কৰি দিয়ক, নহ'লে পিছত পাহৰি যাব পাৰে। এবাৰ এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল। তেওঁলোকৰ কোনো সতি সন্ততি নাছিল, কিন্তু জীৱন তেওঁলোকৰ বৰ আনন্দৰেই কাটিছিল। হয়, অভাৱ আছিল ঘৰত, কিন্তু তাৰ বাবে তেওঁলোকো অসন্তুষ্ট নাছিল। তেওঁলোক আছিল শিৱৰ ভক্ত। শিৱক স্তুতি নকৰাকৈ তেওঁলোকে পানী এটুপিও গ্ৰহণ কৰা নাছিল। এবাৰ কি হ'ল, শিৱ পাৰ্বতী তেওঁলোকৰ ভক্তসকলৰ দুখ অনুসন্ধান কৰিবলৈ মৰ্তলোকৰ ওপৰেৰে ভ্ৰমণ কৰি আছিল। তেনেতে পাৰ্বতীৰ চকু সেই বুঢ়া বুঢ়ীহালৰ ওপৰত পৰিল। পাৰ্বতীয়ে ক'লে, প্ৰভু, এই দুজনটো আপোনাৰ পৰম ভক্ত, আপোনাক বহুত ভক্তি কৰে এওঁলোকে, তেনেহ'লে এওঁলোকক কিয় ইমান দুখীয়া কৰি ৰাখিছে আপুনি? এওঁলোকেচোন এসাঁজ খাবলৈ পালে দ্বিতীয় সাঁজৰ কাৰণে চিন্তা কৰিবলগীয়া হৈ যায়। শিৱই মিচিকে হাঁহিলে। তেতিয়া পাৰ্বতীয়ে ক'লে, প্ৰভু, আপোনাৰ হাঁহিত কিবা ৰহস্যৰ গন্ধ পাইছোঁ। ঘটনাটো আচলতে কি? মই কিন্তু এই দুগৰাকী মানুহৰ সুখ বিচাৰোঁ, তেওঁলোকৰ দুখ মই সহ্য কৰিব পৰা নাই। আপুনি কিবা এটা কৰক প্ৰভু। শিৱই ক'লে, দেৱী, মই বহুতবাৰ চেষ্টা কৰি চাইছোঁ, কিন্তু ইহঁতে নিজৰ ভুলৰ বাবেই আজিও এই পৰিস্থিতিত আছে। কিন্তু পাৰ্বতীয়ে আকুৰ কৰিছে, নহয় প্ৰভু, তেওঁলোক অজলা মানুহ, তেওঁলোকে অবুজ, বুজি নোপোৱা মানুহক দোষ নিদিব প্ৰভু। শিৱই বুজাবলৈ চেষ্টা কৰিলে যে কৰ্মৰ ফলতে মানুহৰ নিজৰ পৰিস্থিতি নিজে তৈয়াৰ কৰি লয়। পাৰ্বতীয়ে এইবাৰ শিৱক ক'লে, প্ৰভু, মই ইমান গহীন কথা বুজি নাপাওঁ। মই মাথো বিচাৰোঁ যে এই হাল মানুহক আপুনি এই অঞ্চলৰ ভিতৰত ধনী মানুহ কৰি দিয়ক। তেতিয়া শিৱই ক'লে যে ঠিক আছে, কিন্তু বিনা কৰ্মত মই কাকো একো দিব নোৱাৰোঁ। গতিকে মই ইয়াৰ পৰা 50 খোজ দূৰত হীৰা মণি মুকুতা আদি পেলাই থ'ম। যদি ইহঁতে 50 খোজ দি সেই ঠাইত উপস্থিত হয়, তেন্তে সকলো সম্পত্তিৰ মালিক হৈ পৰিব। এইবাৰ পাৰ্বতী দেৱী বৰ উল্লাসিত হৈ পৰিল। তেওঁ মহাদেৱক ধন্যবাদ জনালে তেওঁৰ কথা ৰখাৰ বাবে। মহাদেৱ শিৱই পাৰ্বতীক ক'লে, দেৱী, মই ইয়াৰ আগতে কেইবাবাৰো চেষ্টা কৰিছিলোঁ ইহঁতক ধনী বনাবলৈ, কিন্তু নোৱাৰিলোঁ। যেতিয়াই মই কিবা এটা কৰিব খোজোঁ, ইহঁতে কিবা পাপ কৰ্ম কৰি পেলায়। ইহঁতে ভুল কৰ্ম কৰি নিজৰ ভাগ্য নিজে বদলি কৰি দিয়ে, আৰু সেইবাবে বেয়া কৰ্মত নিজৰ ইচ্ছা শক্তি খৰচ কৰি নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ পৰে। ইহঁতে সন্মুখত থকা ঐশ্বৰ্য দেখা নোপোৱা হৈ যায়। পাৰ্বতীয়ে ক'লে, ঠিক আছে প্ৰভু, দেখা যাওক এইবাৰ কি কৰে। কথামতেই শিৱই বুঢ়া বুঢ়ী থকাৰ পৰা 50 খোজমান দূৰত হীৰা মণি মুকুতা আদি পেলাই থৈ দিলে। এইবাৰ বুঢ়া বুঢ়ীক কোনে পায়? বুঢ়া বুঢ়ীয়েও সেইখন ৰাস্তাৰেই ক'ৰবালৈ যাবলৈ ওলাইছিল। দুয়ো এখন ডাঙৰ মোনালৈ সেই ৰাস্তাৰে গৈ আছিল, যি ৰাস্তাত তেওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰিত হৈ আছিল। কিন্তু 20 খোজমান যোৱাৰ পিছতে এটা ঘটনা ঘটি গ'ল নহয়। এহাল অন্ধ স্বামী স্ত্ৰী সেই ৰাস্তাৰে আহি আছে। অন্ধ দুজনক দেখা পাই বুঢ়ীগৰাকীয়ে হাঁহিবলৈ ধৰিলে। চাহাচোন চাহা, দুইঠাই অন্ধ। ঐ, তহঁতি দুয়ো অন্ধ নেকি? কি যে হ'ব, অন্ধই অন্ধ কেলেই বিয়া পাতিলে বাৰু? এজনে দেখা পালেওতো কথা নাছিল। বুঢ়ীৰ কথা শুনি বুঢ়ায়ো হাঁহিবলৈ ধৰিলে। দুয়ো বৰ আমেজ পালে ঘটনাটো। হাঁহি হাঁহি পৰি যায়, আকৌ উঠে। হাঁহি হাঁহি চকুৰে পানী ওলাই গ'ল দুইটাৰে। বুঢ়া বুঢ়ীৰ কাণ্ড দেখি অন্ধ দুইজনে লৰালৰিকৈ তাৰ পৰা গুচি গ'ল। বুঢ়া বুঢ়ী যেতিয়া সুস্থ হ'ল, তেতিয়া আকৌ নিজৰ ৰাস্তাৰে আগবাঢ়িবলৈ ধৰিলে। আৰু 20 খোজমান যোৱাৰ পিছত বুঢ়ীৰ মাথাত এটা বুদ্ধি খেলালে। তেওঁ বুঢ়াক ক'লে যে অন্ধ দুজনে কেনেকৈ ইমান ধুনীয়াকৈ খোজকাঢ়ে বাৰু? নেদেখাকৈ ৰাস্তাৰে খোজকাঢ়ি যোৱাটো জানো ইমান সহজ? বুঢ়াই ক'লে, ঐ, একো নাই, তুমিও পাৰিবা, এবাৰ চেষ্টা কৰি চোৱাচোন। জমি গ'ল নহয় খেল।
বুঢ়া বুঢ়ী এইবাৰ অন্ধৰ ভাও জুৰিলে আৰু চকু খুলিলে সেই হীৰামণি মুকুতাখিনি পাৰ হৈ যোৱাৰ পিছত শিৱই পাৰ্বতীয়ে এই সকলোবোৰ ঘটনা চাই আছিল মনে মনে। শিৱই তেতিয়া পাৰ্বতীক ক'লে, দেখিলা দেৱী, মনুষ্যই নিজৰ কৰ্ম এৰি কিদৰে আনৰ কৰ্মৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়ে, যাৰ বাবে বেছিভাগ মানুহৰ পৃথিৱীত আজি দুখ দুৰ্দশা। তেওঁলোকে আনৰ মাজত দুখ গুণ বিচাৰি থাকোঁতে নিজৰ ভিতৰত জুমি চাবলৈ পাহৰি যায়। বন্ধুসকল, এই সৰু কাহিনীটোৱে আমাক বৰ ভাল কথা এটা শিকাই থৈ গ'ল। আমি বৰ্তমানক ব্যৱহাৰ কৰি আন কোনো বস্তুৰ দ্বাৰা প্ৰভাৱান্বিত নহৈ নিজৰ লক্ষ্যত দৃঢ়তাৰে আগবাঢ়ি গৈ থাকিব লাগে। ভগৱানে আমাৰ আশাবোৰ পূৰণ কৰাত সহায় নিশ্চয় কৰিব। আজিলৈ এইখিনিয়ে, কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ, আপুনি যিহেতু এতিয়ালৈকে মোৰ কথা শুনি আছে, আপোনাৰ ভিতৰত একুৰা জুই নিশ্চয় আছে। ধন্যবাদ।